এই ক্ষেত্ৰত ইউপিবিলাক কি ভূমিকা হ'ব? আমাৰতো আমিও কৰি আছো ইপিনে ওদালগুৰিৰ সিদিনা ৰেলী হৈ গ'ল আৰু আজি যিটো এই বাইক ৰেলী লৈছে এই বাইক ৰেলীটো এইটো ওৱান অফ দি মানে পইণ্ট হিচাপে ৰখা হৈছে যে আমিও বিচাৰো ন্যায়টো যিমান সোনকালে পাৰে ন্যায় দিব লাগে আৰু ন্যায়টো এটা পাৰ্ট ন্যায়টো পাব লাগিব আৰু এটা পাৰ্টটো হ'ল জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো সৃষ্টি এইটো আমি সদায় জীৱিত কৰি ৰাখিব লাগিব আৰু অসমীয়া সমাজখন বা অসমৰ বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন শ্ৰেণীৰ ৰাইজ আজি যেনেকৈ ওলাই আহিছে এইটো এটা ঐতিহাসিক হয় আজিৰ আগত আমি এনেকুৱা কোনোদিন দেখিবলৈ পোৱা নাই গতিকে জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো কন্ট্ৰিবিউশ্যন এইটো প্ৰত্যেকজন ব্যক্তি প্ৰত্যেকটো শ্ৰেণীৰ ৰাইজ সকলো জাতি জনগোষ্ঠীয়ে সকলো বুজি পাইছে এইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা আৰু আজিৰ পৰিৱেশটো চাই আমি যিটো দেখিবলৈ পাইছো জুবিন গাৰ্গ সদায় অমৰ হৈ গ'ল এইটো অকল অসমৰ কাৰণে নহয় উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে নহয় সমগ্ৰ ভাৰতবৰ্ষ আৰু মানৱ জাতিতে বিভিন্ন দেশৰ মানুহবিলাকো আজি এই কথাটো সকলো আজি শলাগ লৈছে বা সকলো আজি দেখিবলৈ পাইছে যে তেখেতৰ যিটো কন্ট্ৰিবিউশ্যন সেইটো কোনোদিনে এইটো পূৰণ কৰিব পৰা তেনেকুৱা বিষয় নহ'ব